Hi guys, মই কৰবি মোৰ YouTube চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো আনটি ৰেচিপি ভিডিও। তো দেৰি নকৰি বলক আমি এই ৰেচিপিটো ষ্টাৰ্ট কৰো। আজি মই বনাবলৈ লৈছো থোকলা। থোকলা বনাবলৈ তেনেই সহজ। তো আহক দেৰি নকৰি আমি ৰেচিপিটো চাই লওঁ কেনেকেনো বনালো। তো আহক আমি ৰেচিপিটো ষ্টাৰ্ট কৰো। থোকলা বনাবলৈ মই লৈছো 2 কাপ বেসন, চাহ খোৱা কাপেৰে 2 কাপ বেসন আৰু লৈছো চেনি, 2 চামুচ সুজি, 1 পেকেট ইনো, আদা নহৰু পেষ্ট 1 চামুচ, হালধি অকমান আৰু অকমান নিমখ আৰু লৈছো নেমু 2 চামুচ। লৈছো অকমান গৰম পানী আৰু লৈছো এটা কেক টিন। তো দেৰি নকৰি আহক আমি ষ্টাৰ্ট কৰো। ঢোকলা বনাবলৈ আমি বেসনখিনি সানি লৈছো। মই এখিনি সালি লৈছো। চাহ খোৱা কাপৰ জুখেৰে 2 কাপ লৈছো। সালি লোৱাটো নেদেখালো, হেতু সকলোৱে জানেই। তো সালি ল'ব। ইয়াতে সুজিখিনি, চেনিখিনি আৰু অকণমান হালধি দি এইখিনি আমি মিক্স কৰি ল'ম। ভালদৰে মিক্স কৰি ল'ম। একচুয়ালি বেসনখিনি সালি লোৱাটো খুবেই দৰকাৰ, কিয়নো ইয়াতে যদি গোটা গোটা থাকি যায় নহয় আমাৰ ঠোকলাটো ভাল নহব খাবলে। তো এতিয়া মই অকণ পানী দি পেলাই এইটো এটা ধুনীয়া বেটাৰ বনাই লম। পানী একেবাৰতে বেছি দি নিদিব, কিমান জোখৰ পানী লাগে আমি নাজানো। তো সেই কাৰণে আমি অকণকৈ পানী দিম। এইখিনি মিক্স কৰি লোৱাৰ পিছত ইয়াত মই নেমুৰ ৰসখিনি দিম। নেমুৰ ৰসখিনি দি ধুনীয়া এটা বেটাৰ বনাই লম। তাৰ পিছত 15 মিনিটৰ কাৰণে ঢাকি ৰাখি থৈ দিম। এয়া মই মিক্স কৰিছো। এতিয়া মই দি ললো নেমুৰ ৰসখিনি। এইখিনি দি পেলাই ধুনীয়াকৈ ফেটি লম, যাতে কোনো লাম্পছ থাকি না যায়। এইখিনি ফেটাৰ ওপৰত ডিপেন্ড কৰে আমাৰ ঠোকলাটো কেনেকুৱা হ'ব। একদম স্মুথ হ'ব লাগিব বেটাৰটো, ইয়াত কোনো লাম্পছ থাকিব নালাগিব। তো এয়া মই এইখিনি ফেটি লৈছো। খুব সাৱধানে ফেটিব লাগে যাতে ইয়াত একো থাকি না যায় গোটা বস্তু। তো এইখিনি ফেটি হোৱাৰ পিছত মই এইখিনি ঢাকনি লগাই 15 মিনিটৰ কাৰণে ৰাখি দিম। এয়া চাওক বেটাৰটো এনেকুৱা হ'ব লাগে, একদম স্মুথ হ'ব লাগে। এতিয়া আমাৰ ঠোকলাটো খাবলৈ খুব ধুনীয়া হয়। এতিয়া মই ঢাকনি দি 15 মিনিটৰ কাৰণে ৰাখি দিম। এই 15 মিনিটৰ সময় এইখিনি ৰাখি দি মই এতিয়া কেকৰ বাটিটো ৰেডি কৰি ল'ম। কেক টিনটোত অকণমান মই ৰিফাইন অইল দিছো। ৰিফাইন অইল দি এইটো ধুনীয়াকৈ চাৰিও সাইডে লগাকৈ খানি ল'ম। তাৰ পিছত মই এখন কেৰাহী বহাই তাত এগিলাস পানী দি সেইখিনি উতলিবলৈ দিম। তো পানীখিনি গৰম হ'বলৈ দিম মই এতিয়া। ইয়াত মই এগিলাসৰ জোখত পানী দিম। এইখিনি গৰম হোৱাৰ পিছত আমি বেটাৰখিনি কেক টিনটোত ভৰাই ইয়াতে ষ্টিম হ'বলৈ দিম। তো মই এতিয়া ইয়াতে আদা নহৰু পেষ্ট আৰু নিমখখিনি দিম। দি পেলাই ধুনীয়াকৈ মিক্স কৰি ল'ম। এইখিনি মিক্স কৰি ইয়াত ইনো পেকেট দিম। ইনো পেকেট দি বেছি টাইম নালাগে। এয়া আমি বাটিটো কাষতে ৰাখি লৈছো, কিয়নো ইনো দিয়াৰ পিছত আমি ইনো দিয়াৰ লগে লগে এইটো বহাই দিব লাগিব। মোৰ ভিডিওটো এতিয়ালৈকে চাই কেনেকুৱা পালে? যদি ভাল লাগিলে এটা লাইক কৰিব, কমেন্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। এয়া চাওক মই ইনোখিনি দি পেলাই এইখিনি খুব সাৱধানে ফেটি লৈছো। ইনো দিয়াৰ পিছত এইখিনি এটা ডাইৰেকশ্যনতে ফেটিব লাগে, নহলে বেটাৰটো বেয়া হৈ যাব। এয়া মই কেক টিনটোত এইখিনি ঢালি ললো। এতিয়া মই এইখিনি অলপ থেকেৰিয়াই দিম যাতে ইয়াতে এয়াৰ বাবলছ থাকিব নোৱাৰে, নহলে আমাৰ বেটাৰটো ঠিক নহব। এয়া চাওক মই এতিয়া এইখিনি কেৰাহীত বহাই দিম। কেৰাহীত বহাই দি 20 মিনিটৰ কাৰণে ঢাকনি দি ৰাখি দিম। ঢাকনিখন গুচাই নিদিও, কাৰণ 20 মিনিটৰ আগত যদি আমি ঢাকনিখন গুচাই দিও আমাৰ ঠোকলাটো ভাল নহব। এয়া চাওক মই খুব সাৱধানে ঢাকনি দি দিছো। এয়া 20 মিনিটৰ পিছত মই ঢাকনি গুচালো। আমাৰ ঠোকলা হৈ গল। এনেকৈ এখন চাকুৰে চাব, যদি চাকুখনত লাগি আহে তেনেহলে আৰু কিছু সময় ৰাখিব লাগিব। লাগি অহা নাই তাৰ মানে আমাৰ ঠোকলা হৈ গল। এতিয়া তৰকাৰ কাৰণে মই এখন কেৰাহী লৈছো। কেৰাহীখনত অকণমান তেল দিম। দি পেলাই ধনিয়া, সৰিয়হ, জলকীয়া আৰু নৰসিংহৰ পাত লৈছো। এতিয়া মই ইয়াতে তেল দি দিম।
তেলখিনি মই একচুৱেলি তেলখিনি গৰম নোহোৱাতে গোটেইখিনি মিক্স কৰি ইয়াতে ঢালি দি পেলাই ঢাকনি দি থ'ম কিয়নো গৰম তেলত সৰিয়হ খুব ফুটে তো খুব সাৱধানে এইখিনি মই দি ল'ম দি লৈ পেলাই ঢাকনিখন লগে লগে দি ল'ম নহ'লে এইখিনি গালৈ চিটিকি আহে চাওক মই ঢাকনিখন দি লৈছোঁ আৰু এবাৰমান লৰাই দি গেছ ষ্টভটো অফ কৰি দিম গেছ ষ্টভটো অফ কৰাৰ পিছত এইখিনি ঠাণ্ডা হোৱাৰ পিছত মই অকণমান পানী মিক্স কৰিছোঁ গৰমে পানী মিক্স কৰিব নোৱাৰি তো ঠাণ্ডা হোৱাৰ পিছত মই পানী মিক্স কৰিছোঁ এয়া মই ঢকলাটো কাটি ল'লোঁ তাৰপিছত মই ইয়াতে তৰকাখিনি ঢালি দিম চাওক ঢকলাটো দেখিবলৈ কিমান ধুনীয়া হৈছে আৰু খুব বেছি সফট হৈছে আৰু খাবলৈ সঁচাকৈ খুবেই টেষ্টি হৈছিলে এয়া চাওক কিমান সফট হৈছে দেখিলে গম পাই কিমান সফট হৈছে আৰু সঁচাকৈ খাবলৈ খুব টেষ্টি হৈছিলে যদি খোৱা নাই এবাৰ নিশ্চয় ট্ৰাই কৰি চাব এয়া চাওক মই এতিয়া তৰকাখিনি ইয়াতে ঢালি দিলোঁ আৰু আমাৰ ঢকলা খাবলৈ ৰেডি হৈ গ'ল এতিয়া মই এখন প্লেটত সাৰ্ভ কৰিম অতি সহজ এবাৰ নিশ্চয় বনাই খাব আৰু যদি ভাল লাগিছে ভিডিঅ'টো তেনেহ'লে এটা লাইক কৰিব এটা কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু এনেকৈ আগলৈ আগবাঢ়ি যোৱাত মোক উৎসাহিত কৰিব আপোনালোকৰ কমেন্ট পালে সঁচাই খুব ভাল লাগিব আৰু আগবাঢ়ি যোৱাত মই এটা সাহস পাম তো নিশ্চয় কেনেকুৱা হৈছে কমেন্ট কৰি জনাব আৰু এবাৰ নিশ্চয় বনাই খাব এয়া চাওক কি ধুনীয়া হৈছে দেখিবলৈ খাবলৈ খুবেই টেষ্টি হৈছিলে এয়া আমাৰ ঢকলা ৰেডি হৈ গ'ল থ্যাংক ইউ মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ কিবা ভুল হৈছে মোক কমেন্ট কৰি প্লিজ জনাই দিব তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিব আৰু মোক আগবাঢ়ি যোৱাত আপোনালোকে সহায় কৰিব ধন্যবাদ